নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ। আজি যিহেতু শুকুৰবাৰ আৰু শুকুৰবাৰৰ দিনা মোৰ ভাতৰ কাঁহীখন দুপৰীয়া লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু কি বনাইছোঁ তাকে মই অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। যিহেতু এয়াই হৈছে মোৰ ভাত আৰু এডোখৰ নেমু টেঙা কাটি ল'লোঁ আৰু এটা অকণমানি শ্যামপুৰীয়া জলকীয়াও মই তাৰ ওপৰত দি ল'লোঁ। এইফালে হৈছে দুটুকুৰামান শ'ল মাছ ফ্ৰাই কৰি ল'লোঁ আৰু যিহেতু গছত লগা অকণমান বুঢ়া তুৰৈ আছিলে আৰু মাছৰ মাথাৰ লগত তুৰৈ ধুনীয়াকৈ ভাজি ল'লোঁ মই। আৰু এইফালে ফুলকবি, বিলাহী আৰু শ'ল মাছৰ লগত জোল বনাই ল'লোঁ আৰু এইফালে অকণমান পিটিকা কৰি ল'লোঁ শেৱালি ফুল ধুনীয়াকৈ আৰু আলুৰ লগত মই বইল কৰি পিটিকা কৰিলোঁ। আৰু এইফালে হৈছে কাবেলি বুট আৰু পনীৰ মই